Hello everyone, Pallavita Worldৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ওচৰতে বজাৰ এখন আছে, যাম বুলি ভাবিছোঁ। আমি ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া লগৰখিনি অহালৈকে ৰিচিপশ্যন এৰিয়াতে অলপ বহি লওঁ বুলি ভাবিছোঁ। এইখিনি লগ হৈ একেলগে আৰু বজাৰলৈ ওলাই যাম। ওলাই আহিলোঁ, অলপ আগলৈ গৈ লওঁ, বাছ পাই যাম। বলক। বিৰাট গৰম মোৰ মুখটো দেখি গম পাইছেই চাগে, মোক একদম বেয়া। বজাৰখন যিহেতু ওচৰতে, সেয়ে খোজকাঢ়ি যাম বুলিয়ে ভাবিছিলোঁ, কিন্তু গাটো বেয়া হোৱাৰ কাৰণে বোলো বাছতে গুচি যাওঁ আৰু। বৰা বজাৰত আছোঁ আৰু মোৰ অকল কাপোৰৰ দোকান দেখাম। এই গোটেই এৰিয়াটো অকল কাপোৰৰে দোকান। শাৰী, বিচনা চাদৰ, পৰ্দা, মিটাৰ কাপোৰ, থান কাপোৰ, কম্বল, আঁঠুৱা, লগতে মাজে মাজে দুই এখন ফল আৰু ছাতিৰ দোকানো নথকা নহয়। আমি দুখনমান শাৰীৰ দোকানত সোমাইছিলোঁ শাৰী ল'বৰ কাৰণে। তাৰপিছত পচন্দ নোহোৱাত পিছত এখন ডাঙৰ দোকানলৈকে আমি আহিলোঁ। ইমান ধুনীয়া ধুনীয়া ৰং বিৰংগী শাৰীবোৰ দেখি মই কোনখন নল'ম কনফিউজে হৈ গৈছোঁ। কলকাতা আহিছোঁ যেতিয়া শাৰী নোলোৱাকৈতো গুৱাহাটীলৈ নাযাওঁ, গতিকে চাওঁচোন যদি পাৰোঁ দুখনমান ল'ম। हमने कुछ खरीदा नहीं है अभी तक, मम्मी खरीदेगी है। हमने कुछ अभी तक खरीदा नहीं है, मम्मी खरीदेगी है। पहले जी समझ आओ। मेरे लिए है ये साड़ी, मैं पहनती भी नहीं हूँ तो ये हमारा शॉपिंग नहीं है, मतलब मम्मी का शॉपिंग আমাৰ হৈ গ'ল, এতিয়া চেক আউট কৰিব লৈছোঁ। আমাৰ বজাৰত অলপ পলম হ'ল, জেন্টছৰ কাপোৰৰ কাৰণে অলপ ঘূৰিব লগা হ'ল। তাত জেন্টছৰ কাপোৰৰ দোকানবোৰ অলপ ভিতৰত সোমাই আছিলে, আৰু বাকী জুৱেলাৰী দোকানবোৰো যিহেতু হ'লচেলৰ আছিলে, গতিকে তাত এটা পিচকৈ বস্তু কিনিব নোৱাৰি। সেইটো এটা ডাঙৰ সমস্যা। কিনিলে 6টা বা 12টা কিনিব লাগিব। যিকোনো বস্তু 6টা বা 12টা বস্তু সিমান দৰকাৰ নহয়। কমাৰ্চিয়েলৰ কাৰণে ভাল, কিন্তু নিজৰ পাৰ্চনেল ইউজিঙৰ কাৰণে দিগদাৰ হয়। আৰু তাৰ ফুটপাথবোৰো যথেষ্ট সৰু, আৰু পূজা বিহু বুলি কথা নাই, সদায় ভিৰ থাকেই, গতিকে তাত আৰু ভিডিঅ' কৰা নহ'ল মোৰ। আমি সেই ট্ৰেইনত বহিলোঁ, বহুত গৰম। देख लो फेस मॉडल है, मॉडल फेस मॉडल का रियल चेहरा निकल गया। हावड़ा बाय बाय। উকি মাৰি মাৰি আমাৰ ৰেলখন গুৱাহাটী অভিমুখে ৰাওনা হৈছে। এইকেইদিনৰ মস্তি তামাচা লগতে বুকু স্মৃতি বুকুত বান্ধি আমিবোৰ এতিয়া ঘৰমুৱাপখি। খুৱা দূৰ আকাশৰ বেলিটিও পশ্চিম আকাশৰ ফালে আমাৰ লগে লগে আগুৱাই গৈ আছে। খুৱা দূৰ আকাশৰ বেলিটি এটা পকা সুমথিৰা নিচিনাহে লাগিছে। এনেকুৱা লাগিছে যেন ছিঙি আনি খাই পেলাম। গুড মৰ্ণিং গাইজ, এটা নতুন দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কলিকতাৰ ইমান লেতেৰা গৰমৰ পৰা অসম সোমোৱাৰ লগে লগে এটা চেঁচা বতাহে গাবোৰ হাত পেলাই নিছে। এতিয়াহে যেন ভাগৰুৱা দেহাটোৱে শান্তি পাইছে। বৰ ভাল লাগিছে দেই এই ঠাণ্ডা ঠাণ্ডা বতাহজাকত। দূৰ দূৰণিলৈকে চকুৰে মনিব পৰালৈকে অকল সেউজীয়া। ভাল লাগে নহয় পৃথিৱীখন যেতিয়া এনেকুৱা সেউজীয়া হৈ থাকে। মোৰ যে বহুত ভাল লাগে।
মনটো আনন্দত নাচি উঠে। আপোনালোকৰনো কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। মই বহুত ভাল পাওঁ যেতিয়া পৃথিৱীখন এনেকুৱাকৈ সেউজীয়া সেউজীয়া হৈ থকা দেখা পাওঁ। যান্ত্ৰিকতা জীৱনৰ পৰা, কৃত্ৰিম জীৱনৰ পৰা যেতিয়া অকণমান সময় পাওঁ এই প্ৰকৃতিৰ বুকুত, বৰ ভাল লাগে। মনটোৱে যেন নাচি উঠে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে জনাবলৈ মোক নাপাহৰিব দেই। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেতিয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে পাই যাব। আহি আমি দীপৰ বিলে পালোহি। দেখিছেনে এই ভেটফুলবোৰ? মনত পৰিছেনে মই প্ৰথম ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ? ইমান ভাল লাগে ন? মোৰো বহুত ভাল লাগিছে। শুৱা দেখিছেনে? দূৰণিত এজাক ম'হ চৰি আছে। দীপৰ বিলৰ ওচৰত এনেকৈ ম'হজাকক চৰি থকা দেখা পাই ভাবিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টোকে বনাই লওঁ। আমি পল্টন বজাৰ ষ্টেচন পাই গ'লোহি। এতিয়া নামি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ট্ৰেইনৰ পৰা নামিলোঁ, এতিয়া উবেৰ এখন বুক কৰিছোঁ, সেইখন অহালৈকে ৰৈছোঁ। আহিলে আৰু ইয়াৰ পৰা আমি ওলাই দিম। ৰৈয়ে আছোঁ যেতিয়া ভাবিলোঁ আপোনালোককো ষ্টেচনৰ বাহিৰৰ পৰিৱেশটোকে অকণমান দেখুৱাই দিওঁ। এয়াই হ'ল পল্টন বজাৰ ষ্টেচনৰ বাহিৰৰ পৰিৱেশ। আমি ষ্টেচনৰ পৰা ওলাই আহিলোঁ, গৈ আছোঁ ঘৰলৈ। কিবা লাগিছে আৰু বেয়া লাগিছে গাটা, আমনি লাগি গৈছিলে। ঘৰত গৈ অলপ ৰিফ্ৰেছ হ'লেহে ভাল লাগিব। সকলো বাৰু একেবাৰে ঘৰত লগ পাই আছোঁ আপোনালোক। আমি 11টামান বজাত আহি ঘৰ পালোহি। ফ্ৰেছ হৈ শুই দিলোঁ। এতিয়া অলপ আগতেহে সাৰ পাইছোঁ, গতিকে ভাবিলোঁ আজি এই ভিডিঅ'টো ক্লজিংটো লৈ লওঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ মোৰ এই ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ।